আপুনি জানেনে আমি মাৰ্কেটত গ'লে কিবা এটা বস্তু কিনিব গ'লে 100 টকা হ'লে 99 বা 200 টকা হ'লে 199, 500 হ'লে 499, এটকা কম হয়। কিন্তু কিয়? ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুত ইণ্টাৰেষ্টিং হয় আৰু চাওক এওঁলোকে আমাৰ পৰা কেনেকৈ পইচাবোৰ লুটি থাকে। এইটো দুটা কাৰণত হয়, এটা হ'ল সাইকোলজিক্যাল ইফেক্ট আৰু 2 নম্বৰ হ'ল বিজনেছ ষ্ট্ৰেটেজি। চাওক সাইকোলজিক্যাল ইফেক্ট বুলি ক'লে আমাৰ ব্ৰেইনে লেফ্টৰ পৰা সদায় ৰিড কৰে। ঠিক একেদৰে আমি যেতিয়া মাৰ্কেটত চাওঁ, আমি যিকোনো এটা প্ৰাইচ দেখোঁ, আমাৰ 100 ৰুপিছৰ প্ৰাইচটো আমি 99 দেখোঁ, আমি লেফ্ট ছাইডৰ পৰা ৰিড কৰিলে আমি 9টো দেখোঁ আৰু 9টোতে আমাৰ এটা সাইকোলজিক্যাল ইফেক্ট হয় যে আমি বস্তুটো প্ৰাইচটো আমাৰ 100 নহয়, আমাৰ 9ৰ পৰা আৰম্ভ হৈছে। যদি 100 দেখিলোহেঁতেন আমাৰ বেছি লাগিলে হয়, কিন্তু 9 আগত দেখাৰ কাৰণে আমাৰ কম লাগিছে। এইটো এনেকুৱা আমাৰ সাইকোলজিক্যাল ইফেক্ট হয়। এনেকুৱা প্ৰাইচকে সাইকোলজিক্যাল প্ৰাইচ বুলি কয়। চাওক মাইণ্ডটো আমাৰ এনেদৰেই কাম কৰে আৰু এওঁলোকে এনেকুৱা মাইণ্ডৰ টেকনিক ইউজ কৰে কাষ্টমাৰক কেনেকৈ ভ্ৰম কৰি পেলায়। ছাপ'জ ধৰি লওক আপুনি 35,600ৰ এটা মোবাইল কিনিলে, কিন্তু আপোনাক যদি মানুহে সোধে বা আপুনি কিমান দামৰ হয় যদি আপুনি সোধে, আপুনি ক'ব যে সেইটো 35,000। তে এনেকুৱা আমাৰ সাইকোলজিক্যাল কিছুমান হেৰি থাকে, পিছৰখিনি আমাৰ ৰিড কৰা নহয়, আমি সদায় লেফ্ট ছাইডৰ পৰা ৰিড কৰোঁ। আমাৰ ব্ৰেইনটোত তেনেদৰে কাম কৰে আৰু তেওঁলোকে এইটো বস্তুৰ ফুল টেকনিক ইউজ কৰে। 2 নম্বৰ কাৰণটো কোৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকে মেক্সিমামেই ছাবস্ক্ৰাইব কৰিছে কিন্তু লাইক এটা মাৰি যোৱা নাই। লাইক এটা মাৰি দিব আৰু যিয়ে নহওক। বিজনেছ ষ্ট্ৰেটেজি বুলি ক'লে এওঁলোকে ব্লেক মানি গোটায়। চাওক 99ৰ বস্তুটো আমি 100 ৰুপিজ দি লওঁ, 599ৰ বস্তুটো আমি 600 দি লওঁ, এটকা এটা বেছিকৈ দিওঁ, কাৰণ আমাৰ ষ্টেটাছ আমি মেইনটেইন কৰিব বিচাৰোঁ বা আমাৰ এনেকুৱা কিছুমান কথা থাকে আমি পইচাটো এৰি দিওঁ বা তেওঁলোকে ট্ৰফি এটাও দিয়ে, এটকাৰ বদলি আপোনালোকক ট্ৰফি এটাও দিয়ে। তেওঁলোকে যেনেকুৱাই যি নহওক আমি বহুত পইচা এনেকৈ এৰি দিওঁ, কিন্তু তাৰ মাজতেও কিছুমানে এনেকৈ পইচা লয় বা তেওঁলোকেও ঘূৰাই দিয়ে। কিন্তু মেক্সিমামৰে এনেকুৱা হয় আপোনাৰ 80%ৰে আপোনাৰ এটকা নলয়, তেওঁলোকে দি দিয়ে। ষ্টেটাছ মেইনটেইন কৰিবৰ কাৰণে বহুত মানুহে তেনেকুৱা কৰে, কাৰণ ইমান ডাঙৰ শ্বপিং মল বা এনেকুৱা কথা কিছুমান ভাবি তেওঁলোকে এৰি দিয়ে পইচাটো। কিন্তু এটা কথা আপোনালোকে গম পায়নে, আপোনাৰ মোৰ নিচিনা মানুহে যিখিনি এটকা এৰি দিয়ে বা 80%, ধৰিছোঁ যিখিনি মানুহে এটকা এৰি দিয়ে, আপুনি গম পায়নে সেই এটকাৰ পৰা এদিনত ইণ্ডিয়াত ইমান কোটি টকা ইনকম হয় যিটো আপুনি ভাবিব নোৱাৰে। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, এটকাটো তেওঁলোকক নিদি যিখিনি পইচাৰ অভাৱ, যাৰ প্ৰয়োজন পইচাক তেওঁলোকক দিব। আপুনি এটকাকৈ এনেকৈ যিমান মানুহে এৰি দিয়ে, সেইটো যিটো গোট খায় সেইটো ব্লেক মানি হয় আৰু সেইটো টেক্স দিব নালাগে। চ' এনেকুৱা ভুল আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে পৰাপক্ষত পাৰিলে ডিজিটেল পে'মেণ্ট কৰিবলৈ চাওক বা কাৰ্ড পে'মেণ্ট আপোনালোকে যদি কৰে, যিটো একজেক্ট এমাউণ্ট তেওঁলোকে সেইটোৱে কাটিব, তাতকৈ ওপৰত কাটিব নোৱাৰে। বা আপোনালোকে বিচাৰক, কাৰণ সেইটোও আপোনালোকৰ পইচা হয় আৰু সেই পইচাটো আপোনালোকে বিচাৰক। ধন্যবাদ।